हेलो फ्रेंड मोर लगत আছে বৰ্তমান দুইজন পাৰ্টনাৰ তো পাৰ্টনাৰ দুজনক কোন প্ৰথমে চিনাকি কৰাই দিও তাৰ পিছত পাৰ্টনাৰ দুজনৰ সম্পূৰ্ণ পৰিচয় আপোনালোকৰ ওচৰত সাৰ্টিফিকেট হিচাপত দি দিম তো বলক ভিডিওটো ষ্টাৰ্ট কৰো আৰু বৰ্তমান যদি মোৰ চেনেলত আপোনালোক সকলোৱে কোনোবা অচিনাকি বন্ধুৱে নতুনকৈ আহিছে প্লিজ চেনেলটো একবাৰ সাবস্ক্ৰাইব কৰি দিয়ক কিয়নো আহিব লগা প্ৰতিটো ভিডিও যাতে মোৰ সম্পূৰ্ণভাৱে আপোনাৰ মোবাইলত যায় তো বলক ভিডিওটো ষ্টাৰ্ট কৰালৈকে চেনেলটোৰ নামত এটা মজা ইন্ট্ৰো লগাই দিও খানা খাবলৈ দিছো কিন্তু অলপ খাই ঘুমাই থাকিল কিবা টেনচন হৈছে নেকি তো পৰিচয়টো দি দিও ইহঁত দুজনক তো ভিডিওটো ষ্টাৰ্ট কৰো নে কি কয় দোস্ত তো বলক দোস্ত ইহঁতৰ পৰিচয় দুটা মই দি দিও এইটোৱে হৈছে জাৰ্মান শেফাৰ্ড ডগ জাৰ্মানী সকলে পূৰ্ব দিনত ইয়াক অতি মৰমৰ নাম ৰাখিছিল জাৰ্মান শেফাৰ্ড নাম যেহেতু জাৰ্মান দেশত তেতিয়া সেই দিনত ছাগলী ভেড়া সেইবোৰ আদি কৰি তাৰ উপৰিও কিছুমান বস্তুক ধৰি এই কুকুৰটোৱে সহায় বা কাম কৰিছিল কেনেকুৱা ক্ষেত্ৰত শেফাৰ্ড মানে হৈছে তোমাৰ গৰিয়া বুলি কওঁতে এটাই কথা বুজায় ছাগলী ভেড়া ছাগলী এইবিলাকনক চাৰি ফুৰা যেহেতু আমাৰ মানুহৰ ক্ষেত্ৰত এই কুকুৰটোৱে চাৰিছিল সেই টাইমত সেইটোৰ কাৰণে ইয়াক শেফাৰ্ড নাম দিয়া হৈছে জাৰ্মান শেফাৰ্ড জাৰ্মান দেশত যেহেতু ই ভেড়া ছাগল চাৰিছিলে আমাৰ আৰু কি আমাৰ ভেড়া ছাগল চাৰিব নালাগে কোনোবা চুৰ আহিছে খেদি দিয়া বাস সেইটোৱে আৰু ন খাও পিও মজা কৰো বিন্দাস টেনচন নাই আৰু ইয়াক ইউৰোপিয়ান সকলে বহুত বৰ্তমান ক্ষেত্ৰত বহুত কামতো লগায় ইউৰোপ দেশত বহুত কাম কৰা দেখা যায় বৰ্তমান ক্ষেত্ৰত আপোনালোকে ইউটিউবত সাৰ্চ কৰিলেও পাব বহুত কাম কৰে ইউৰোপ দেশত বৰ্তমানো জাৰ্মান শেফাৰ্ডে বাহিৰৰ আৰ্মিৰ কথাটো বাদ দিও কিন্তু আমাৰ ইণ্ডিয়ান আৰ্মিৰ লগত প্ৰত্যেক পুলিচ সৈন্য বাহিনীৰ ক্ষেত্ৰত জাৰ্মান শেফাৰ্ডটো থাকিব আৰু এই জাৰ্মান শেফাৰ্ড কুকুৰটো ক'বলৈ গ'লে বহুত শান্ত সুস্থ আৰু ভদ্ৰ আৰু লগতে মানৱ জাতিক সহায়কাৰী সকলোৰে লগতে বহুত ফ্ৰেণ্ডলি হিচাপত থাকে আৰু অতি মৰমীয়াল অথনিৰে পৰা কৈছো অতি মৰমীয়াল তো আৰু বিনা কাৰণত কাৰো লগতে ঝগড়াও নকৰে বিনা কাৰণত কাকো আক্ৰমণ নকৰে তেনেকুৱা হল কুকুৰ আৰু এম ক'বলৈ গ'লে ফাৰ্ষ্ট ক্লাছ নাম্বাৰৰ 100%ৰ ভিতৰত 100% নাম্বাৰ 1 এম আপুনি যিটো বস্তু দুলিয়াই দিব সেই বস্তুটোকে ধৰি দিব এনেকুৱা এম যেহেতু এই কুকুৰটো অতি বুদ্ধিমানক এইটোৰ কাৰণে দ্য ইণ্টেলিজেন্স অফ ডাচ নামৰ কিতাপখনত ষ্টেনলিন কাৰেনে যেহেতু জাৰ্মান শেফাৰ্ড অতি বুদ্ধিমানী ইয়াক বাৰ্ড কলিজ আৰু পুডলছৰ পাছত 3 নম্বৰত জাৰ্মান শেফাৰ্ডক পুৰস্কাৰ হিচাপত ৰখা হৈছে প্ৰথম এই কুকুৰটোক শিকোৱাৰ ক্ষেত্ৰত 5 বাৰ কিছুমান কাম কৰিব দিয়া হৈছিল 5 বাৰ তাৰমানে শিকোৱা হৈছিল শিকোৱাৰ পাছত 5 বাৰ কাম কৰিব দিয়া হৈছিল সেই 5 বাৰ যেতিয়া নেকি কামটো শিকি লোৱাৰ পাছত সি 95% তাৰমানে কি সাকসেস হৈছিল প্ৰতিটো কামে কৰিছিল জাৰ্মান শেফাৰ্ডে আৰু এই কুকুৰটোৰ দাম প্ৰায় 5000ৰ পৰা 25000 30000 ইমানলৈকে আছে আৰু এই কুকুৰটোৰ দুটা জাত আছে সিঙ্গেল কোট আৰু হল ডাবল কোট নামেদি জানা যায় আৰু ডাবল কোট যেটো নেকি কুকুৰ জাৰ্মান শেফাৰ্ড সেই কুকুৰটো বহুত চুলি দীঘল হয় সেইটোৰ কাৰণে বহুত মূল্যৱান আৰু ভাল দেখাত আৰু বহুত তাৰমানে অতি মৰমৰ হয় সেইটোৰ কাৰণে তাৰ দামটো অকনমান বেছি তো বন্ধুসকল যদি আপোনাৰ জাৰ্মান শেফাৰ্ড কুকুৰ আছে ইণ্টেলিজেন্স অফ ডাচ সেই কিতাপখন পঢ়িবৰ কাৰণে চেষ্টা কৰক আৰু জাৰ্মান শেফাৰ্ড কুকুৰক অতি মৰমেৰে আৰু যাতে মৰম কৰিব পাৰে কাৰণ যেহেতু সেই কুকুৰটো জাৰ্মান শেফাৰ্ড কুকুৰটো মানে আপোনাৰ যি কোনো ট্ৰেনিং যদি ভালদৰে দিয়ে যি কোনো আপোনাৰ যদি পৰিস্থিতি বেয়া পৰ্যায় আহে ৰাতিয়ে লৈ ঘৰক কোনো আপোনাৰ মানে প্ৰবলেম সন্মুখীন হ'ব লগা নহয় তো ফ্ৰেণ্ড ভিডিওটো ইমানতে সামনি মাৰিলো